কিবা কবি গাইজ ভিডিওটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ফাটাফাটি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আকৌ এটা ভিডিঅ' বনাবলৈ ওলালোঁ আৰু আজি ভিডিঅ'টো বনাবৰ কাৰণে বহুত কিবা লগত লৈছোঁ হেলমেট বহুত অলপমান মানে দূৰ আছে জেগাটো য'ত যাম প্লেচটো বহুত ভয়ানক প্লেচ হয় আৰু বহুত অল্ড প্লেচ হয় আপোনালোকে চাগে বহুতেই জানে হয়তো বহুতে নাজানে মই একচুৱেলি সেই জেগাটোত আগতেও গৈছোঁ মানে কিন্তু মই আজি এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ অলপমান ডিটেইলছত আপোনালোকক সেই প্লেচটোৰ বিষয়ে বুজাম আপোনালোকে যদি ভিজিট কৰি আহিব পাৰে তাতে পিকনিক স্পট আছে কিন্তু সেই জেগাটোত যোৱাৰ বাবে মই প্ৰথমতে বেলেগ এটা জেগাত যাব লাগিব আৰু ক'ত যাব লাগিব সেইটো মই ভিডিঅ'টো যেতিয়া কৰি থাকিব আপোনালোকে নিজে গম পাই থাকিব তেনেহ'লে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু আজি বৰষুণ দিছিলে চ' বৰষুণ দিয়াৰ পিছত এয়া নাজাৰা এনেকুৱা হৈছে আমাৰ ইয়াৰে এয়া মেঘ এতিয়া মই য'ত যাব ওলাইছোঁ সেই জেগাটো অলপমান দূৰ আছে কমচে কম অলমষ্ট 1-1.5 ঘণ্টা লাগি যাব জেগাটোৰ যাই পাওঁতে চ' মই আশা কৰোঁ যাতে বৰষুণটো নাহে এতিয়া বৰষুণটো আহি গ'লে শেষ কাৰবাৰ গোটেই চ' হোপ ফৰ দ্য বেষ্ট চ' গাইজ মইতো খাই লৈ ওলাইছিলোঁ ঘৰৰ পৰা গাড়ীখনকো খুৱাই ল'লোঁ অলপমান মানে বেছি নহয় ইমান 400 টকাত হৈ যাব সেইকাৰণে 400 টকাৰ মানে তেল ভৰাই ল'লোঁ আৰু এতিয়া মই গৈ আছোঁ একচুৱেলি ছয়গাঁৱলৈকে ছয়গাঁৱত অনুপমক জানে আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত দেখিছে তাক শ্বিলঙৰ য'ত ভিডিঅ' আছিলে বা অৰেঞ্জ ভিলেজত য'ত গৈছিলোঁ চ' অনুপমৰ ঘৰলৈকে যাব লাগিব তাৰ পৰাহে মই মানে যাম বুলি ভাবিছোঁ একচুৱেলি সেই জেগাটোত যোৱাৰ দুটা প্লেচ আছে মানে দুটা ৰাস্তা আছে আৰু মই যাই আছোঁ অনুপমৰ ঘৰেৰে ছয়গাঁও হৈ পেলাই যাম মানে সেইফালেৰে বেছি ওচৰ হয় আৰু তাকো লৈ যাম আৰু লগত যিহেতু অকলে যাই ভাল নালাগে ন সেইবাবে তাকো লৈ যাম চ' গাইজ ফাইনেলি তাৰ গাঁৱৰ ৰাস্তাটোৰে সোমাই আহিলোঁ আৰু তাৰ ঘৰ হ'ল বালাখেতিত আৰু এইটো হৈছে বালাখেতিৰ ৰাস্তা একচুৱেলি মই ছয়গাঁৱত আহি ন মানে মোৰ কনফিউজ হৈ গৈছিলে তাৰ ঘৰৰ ফালে যোৱা ৰাস্তাটো কোনটো আছিলে মানে মই পূৰা পাহৰি গৈছিলোঁ মানে কি হৈছে ৰাস্তা পূৰা চেঞ্জ কৰি দিছে ন ছয়গাঁৱৰ মাটি চাটি মানে ৰাস্তা বহলাবৰ কাৰণে 4 লেন বনাবৰ কাৰণে চ' মানে মই কনফিউজ হৈ গৈছোঁ তাৰ ঘৰটো যোৱা ৰাস্তা কোনফালে আছিলে আৰু অলমষ্ট এবছৰ মই অহা নাই ছয়গাঁও সেইবাবে পাহৰি গ'লোঁ আৰু চ' গাইজ ফাইনেলি এইফালে ইয়াৰ ঘৰ আৰু এইটো হৈছে তাৰ ঘৰ এয়া ঘৰত আগতে মই ভিডিঅ' বনাইছোঁ অলৰেডি আৰু ববুৰে কি কৰি আছে ওলা নাই ওলাইছে নাই এই কাপোৰ পিন্ধি আছে বেয়া কথা কাপোৰ পিন্ধি উঠোৱাটো সেইকাৰণে নুঠাওঁ তো এতিয়া মই মানে আপোনালোকক কৈ আছোঁ ক'ত গৈ আছে আচলতে চ' আমি ক'ত গৈ আছোঁ অনুপম এই ইয়াৰ ভইচটো অহা নাই মই কৈ দিওঁ আমি গৈ আছোঁ কুলচি IB তাতে এটা ব্ৰিটিছৰ দিনৰ ঘৰ আছে আচলতে বহুত পুৰণা ঘৰ আপোনালোকে দেখিলে গম পাব মই ইমান ডিটেইলছত নকওঁ বাৰু দেখালে বেছি ভাল লাগিব ন তাতে গান নাগাবি কপিৰাইট লাগব গম পাইছে নাই চ' ব'লক ইয়াৰ ওলা হওক তাৰপিছত আপোনালোকক তাতে গৈ মই ভিডিঅ'টো দেখাই আছোঁ কেনেকুৱা প্লেচটো আপোনালোকে চাই পেলাই এবাৰ কমেণ্ট কৰি ক'ব ঠিক আছে চ' গাইজ ফাইনেলি আমি তাৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু তাৰ ঘৰৰ পৰা ওলাই আমাৰ মেইন ডেষ্টিনেশ্যন যিটো পইণ্ট আছিলে তালৈ বুলি ওলালোঁ আৰু এতিয়া পৰা আপোনালোকক দেখাই আছোঁ গাঁৱৰ নাজাৰা আপোনালোকে চাওক যিসকলে চহৰত বাস কৰে যিসকলে কয় চিটি লাইফ ইজ দ্য বেষ্ট লাইফ আপোনালোকক মই দেখাই আছোঁ এতিয়া গাঁৱৰ নাজাৰা আপোনালোকে এই ভিউ এনজয় কৰক এতিয়া চ' গাইজ গাড়ী চলাই গৈ থাকোঁতে অনুপমৰ মানে হঠাৎ চকুত পৰিল মানুহজনে এটা বস্তু লৈ যাই আছে আৰু সি মোক ক'লে চাচোন ভালকৈ কি লৈ যাই আছে মই চালোঁ এটা মানুহজনে মানে শ'ল লৈ যাই আছে শ'ল আপোনালোকে জানিলে বজাই পাইছেনে কেতিয়াবা মোৰ নাই বস্তুটো দেখি মানে সৰুকালৰ কথা মনত পৰিলে যেতিয়া মই ক্লাছ 8ত নে 9ত আছিলোঁ 8, 7, 8 এনেকুৱাতে আছিলোঁ আৰু তেতিয়া মই মানে আমাৰ গাঁৱত সুঁৱৰী উৎসৱ হয় যে বহাগৰ মাহত চ' সেয়াত মই পাৰ্ট লৈছিলোঁ য'ত মই বলৰামৰ পাৰ্ট লৈছিলোঁ চ' মানে তাৰ এই মিউজিকৰ তালে তালে নাচা এইবিলাক মনত পৰে সৰুকালৰ কথা বহুত এনজয়মেণ্ট হৈছিলে সেইবিলাক কৰোঁতে সেইবিলাক মানে এতিয়াতো বাৰু প্ৰায় নোহোৱাই হৈ গ'ল দেখিবলৈ নাপাওঁ নিচিনা আৰু আজিকালি চব আৰ্টিফিচিয়েল মিউজিকেই ইউজ কৰে সকলোৱে বাট মানুহজনে লৈ গৈ আছে নিশ্চয় ক'ৰবাত কিবা আছে চাব পৰালে ভাল আছিলে
এইটো ৰাস্তা দি আহিছোঁ আগতে আমি অঁ হাতৰ ৰাস্তাটো পাৰি কিন্তু হাতৰ ৰাস্তাটো বয়া এটা ৰাস্তা দি যাওঁ এটা ৰাস্তা দি যদি হ'ল আইবি যায়গা না তো গাইজ এতিয়া মই আপোনালোকক ইয়ালৈকে অহাৰ ৰাস্তাকেইটা কৈ আছোঁ কেনেকৈ আহিব লাগে একচুৱেলি দুটা নহয় তিনিটা ৰাস্তা আছে বাট মেজৰলি দুটা ৰাস্তাৰ ওপৰতে ডিছকাশ্যন হয় মানে অহা যোৱা কৰে মানুহ এটাতো মই দেখাই দিলোঁ আপোনাক ছয়গাঁও হৈ পেলাই আহিব লাগে আপোনালোকে য'ত মই আহিলোঁ মানে যিটো ৰাস্তাৰে মই আহিছোঁ এটা হ'ল আপোনালোকে লোহাৰঘাট হৈ পেলাই আহিব পাৰে কিন্তু লোহাৰঘাট হৈ পেলাই অহাতকৈ আপোনালোকে ছয়গাঁও হৈ পেলাই আহিলে বেছি ভাল কাৰণ লোহাৰঘাট হৈ পেলাই অহাটো মানে যদি আপোনালোকৰ ফুৰিব বেছি ইচ্ছা আছে তেনেহ'লে সেইটো হৈ পেলাই আহিব পাৰে আৰু এটা হ'ল আপোনালোকে উকিয়াম হৈ পেলাই আহিব পাৰে মানে যিসকল মানুহ বকো চাইডৰ পৰা আহিব বিচাৰি ইয়াতে ফুৰিবৰ কাৰণে তেনেহ'লে তেখেতসকলে উকিয়াম হৈ পেলাই আহিব পাৰে চ' উকিয়াম হৈ পেলাই অহা ৰাস্তাটো আপোনালোকক মই এতিয়া দেখাই দিছোঁ এই ৰাস্তাটোৰে আপোনালোকে উকিয়াম হৈ পেলাই আহিব পাৰে মানে এইটো যিটো আগৰ ফালে গৈছে ন এই ৰাস্তাটোৱে চ' এই ৰাস্তাটোৰে মানে আপোনালোকে উকিয়াম হৈ পেলাই আহিব পাৰে গোটেইখিনি উঠালোঁ আৰু দেখালি নাকি মানে গোটেইখিনি উঠালোঁ ইয়ে দেখো ইয়ে ভালো হে আমার গায়ের পাহাড় মে চকলেট ড্রাইভার নাকি এটার গেছে নাকি দাও আৰু অঁ আগৰ পৰা গৈছে ये खटक खटक के लगता है फाइनली पहुंच गए हम अभी जाएंगे हम लोग ऊपर তো গাইছ আমি আহি পালোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন এইফালে পিকনিক স্পট এইফালে ন তলেদি অলপ জোৰকৈ কওঁ নাহিব হৈছত আৰু তকে উঠাইছোঁ বাবা মই একবাৰ চ' গাইজ ওপৰত আছে সেই বস্তুটো য'ত মই আহিছোঁ আচলতে আপোনালোকক দেখাবৰ কাৰণে আৰু এইখন হৈছে কুলচি নদীখন এইখন হৈছে কুলচি নদী আৰু মই বাইক পাৰ্ক কৰিছোঁ এই দেখা পাইছেনে আপোনালোকে এই অকণৰ ফালে ইয়াতে পাৰ্ক কৰিছোঁ বাইক কাৰণ ইয়ালৈ ওপৰলৈ আনিব নোৱাৰোঁ আৰু এই বপুৰা যাই পাল কোনে কোনে ইয়ালৈকে আহিছে কমেণ্ট কৰি জনাব গাইছ কোনে কোনে ইয়ালৈকে আহিছে কমেণ্ট কৰি জনাব বহুত বহুত বছৰৰ মূৰত আহিছোঁ লাষ্ট কেতিয়া আহিছিলোঁ সেয়া মনত নাই তো এইফালে ৰাস্তা তলত এইটো কুলচি নদী আৰু সি বপুৰাই ভ্লগ বনাই আছে তাৰ চেনেলৰ কাৰণে দিবি না আপলোড কৰিবি নকৰা হা আপলোড কৰিবি নকৰা আপলোড কৰিবি নকৰা এইটো ঘৰ গাইছ এইটো ঘৰটো কোন আহিছিলোঁ কোন আছিল কোন ইয়াতে আমি পঢ়িছিলোঁ যে ইংলিছখনত পঢ়িছিলোঁ ন 11ত আছিল বোধহয় 11 আছিল ন কিহত আছিল তো দিছ ইজ দ্য হাউচ গাইছ এইটো ঘৰটো ভয় লাগিছিল যাবৰ কাৰণে অ' পাৰিম না যাবা তাকেতো মোৰ ওজন ল'ব পাৰিব নাই অ' শুনা মতে বোলে এতিয়া 5টা বজাৰ পিছত আহিব নোৱাৰি হয় না কাহিটো শুনা থামেনে হাই ভয় লাগছে ৰ মোৰ পুৰা ভয় ভয়কৈ উঠিছোঁ একদম এইবিলাক অৱস্থা একেবাৰে বেয়া কিন্তু গাইছ ভাবক ব্ৰিটিছৰ দিনৰ ঘৰ এনেকুৱা আৰু এতিয়াৰ ঘৰ ভূমিকম্প অলপমান সাধাৰণকৈ আহিছে নে ভাঙি যায় তেতিয়াৰ দিনৰ ঘৰ এইখিনি জেগাৰ নাম হৈছে কুলচি আইবি আৰু এতিয়া এক প্ৰকাৰে ভূত বাংলা বুলি ক'ব পাৰি ন পাৰি না ভূত বাংলা বুলি ক'ব পাৰি না ভূত বাংলা এইটো এটা ঘৰ এইটো আৰু কোনে বনাইছিল বা এইটো ঘৰটো কোনে বনাইছিল বা এই তালাবিলাক কোনে খুলিছে ৰে কিবা খোলা নাছিলতো আছে কি পায়খানাহে পালোঁ এইটোত কি আছে তো ভিতৰৰ পৰা মাৰা পাইছোন এনেকুৱা ঘৰ আৰু ইয়াৰে তলতো এটা আছে আমি আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত বৰ্তমান কিন্তু ভয় ভয় লাগি আছে আচলতে মানে বহুত পুৰণা ন চ' ভাঙি কেনে পৰিলে চেচ
এইটো এটা কিবা হয় কি হয় কওক আপোনালোকে কমেণ্ট কৰি পেলাই এইটো চ' গাইছ এইটোৱে আছিলে কুলচিৰ আইবি য'ত এইটো এটা ঐতিহাসিক ঘৰ বুলি ক'ব পাৰি এক প্ৰকাৰে বেলেগত জেগাত থকা হ'লে এইটো পূৰা মানে বেৰিকেড চেৰিকেড দি পেলাই সংৰক্ষিত কৰি ৰাখিল হয় কিন্তু গাঁৱৰ মাজত থকাৰ কাৰণে ভেলু নাই হয়নে না গাঁৱৰ মাজত থকাৰ কাৰণে ভেলু নাই আৰু এইফালে হৈছে এইখন কুলচি নদীখন এইখন পূৰা কুলচি নদীখন এনেকৈ বৈ গৈছে এইফালে লোৱাৰঘাটৰ ফালে আৰু এইফালে পিকনিক স্পট আছে এতিয়া যিহেতু ঠাণ্ডাৰ দিন আহিছে পিকনিকৰ ছিজন ষ্টাৰ্ট হৈ গ'ল মানুহ আহিব ইয়াতে ফটোশ্বুট কৰিব বাট এইবাৰ যদি আপোনালোকে আহে তেনেহ'লে এটলিষ্ট এইখিনি অলপমান চাই চিন্তি আহিব মানে বহুত ডেমেজ হৈ গৈছে আৰু ইমান বছৰ হ'ল ন চ' বহুত মানে ডেমেজ হৈ গৈছে বস্তুটো তো সাৱধান যাতে পিকনিকত এনজয় কৰিব এই দুৰ্ঘটনা যাতে নহয় সেইটো আপোনালোকে অলপমান চাব এতিয়া আমি ইয়াতে ফটোশ্বুট কৰোঁ অলপমান আৰু কেনেকৈ আহিব লাগে মই আপোনালোকক কৈ দিলোঁ অলৰেডি ভিডিঅ'টোত আহক এনজয় কৰক কিন্তু সাৱধান ভাল লাগিছে কিবা এটা ঠাণ্ডা আছে জেগাটো ঠাণ্ডা দিনত আহিছোঁ ঠাণ্ডাটো হয় কিন্তু গৰমৰ দিনতো ইয়াতে ঠাণ্ডা আছে নে কি অনুভৱ গৰমৰ দিনতো ঠাণ্ডা নপৰে ইয়াতে গৰমৰ দিনত ঠাণ্ডা কোনোবা যদি গৰমৰ দিনত শান্তি বিচাৰি আহি ইয়াতে আহিব পাৰে বৰষুণত জিকি জিকি একো কথা নাই এইফালে ৰাস্তা এটা আছে চ' গাইজ ভিডিঅ'টো বনালোঁ ফুড বাংলা এটাত মানুহে গালি নাপাৰিলে হ'ল কিবা কবি গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ফাটাফাটি কিহৰ ফাটাফাটি দিছ ইজ মাই ষ্টাইল দিছ ইজ হিজ ষ্টাইল নট মাই ষ্টাইল অ'কে চ' গাইজ ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট কৰি আৰু লগ পাই আছোঁ আপোনালোকক মই নেক্সট এটা ভ্লগত আৰু কেতিয়া আহে সেইটো মই নাজানো কি কৰি আছোঁ তই নেক্সট ভ্লগ কেতিয়া আহে মই নিজে নাজানো চ' আজিলৈ ইমানে বাই বাই